নমস্কাৰ মৰমী কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই নিশ্চয় গমেই পাইছে কিহৰ ওপৰত ভিডিঅ' বনাইছোঁ। আৰু এতিয়া মই আপোনালোকক ক'ব লৈছোঁ যে আমাৰ কিছুমান গৰম কাপোৰ চুৱেটাৰ হওক মোজা হওক তেনেকুৱা গৰম কাপোৰ কিছুমান উবা উঠে বুলি কয় আৰু মানে গুটি গুটি উঠে। সেইকাৰণে মানে কিছুমান এনেকুৱা প্ৰিয় মানে চোলা থাকে ন বা কাপোৰ থাকে আমি পেলাই দিব বা ভাল নালাগে। সেইকাৰণে আপোনালোকক মানে এটা বুদ্ধি মানে এটা পদ্ধতি আৰু এইবোৰ কেনেকৈ গুচাব পাৰি তাৰ বাবে দেখুৱাৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। প্ৰথমে আপোনালোকে দাঢ়ি যে ঘূৰাই সেয়া ৰেজৰ সেই এখন ল'ব, ধুনীয়াকৈ ব্লেড ধুনীয়াকৈ লৈ ল'ব। তাৰপিছত চোলাটোৰ ওপৰত এনেকৈ ভালকৈ ধৰি লাহে লাহে এনেকৈ কাটিব আৰম্ভ কৰিব। এনেকৈ ভালদৰে ৰুকি দিব। তাৰপিছত এই গুটি গুটিবিলাক উঠি আহিব আৰু একদম নতুন চোলাৰ নিচিনা হৈ উঠিব। আপোনালোকে এনেকৈ কৰি চাবচোন। আৰু ময়ো প্ৰথমে জনা নাছিলোঁ, এনেকৈ কৰি চালোঁ। কৰি চোৱাৰ পিছত সঁচাকৈয়ে ধুনীয়াকৈ উঠি আহিছে। এই চাওক অলপ অলপকৈ উঠি আহিছে। ধুনীয়াকৈ গোটেইখিনি একফালৰ পৰা ধৰি ভালদৰে এনেকৈ ৰুকি দিব। এয়া চাওক মই গোটেইখিনি ৰুকি দিলোঁ আৰু পুনৰ আগৰ নিচিনা হৈ গ'ল চোলাটো। আৰু ভিডিঅ'টো ভাল পাইছে বুলি আশা কৰিলোঁ। তেতিয়া নতুন ভিডিঅ'ত লগ পোৱাৰ আজিলৈ বাই বাই।